যদি এবাৰ কয়লাৰ গাড়ী উজনিত পাৰ কৰিবলৈ আহ তেন্তে আমাৰ মৃতদেহৰ ওপৰেৰে পাৰ কৰিব লাগিব। আৰু কয়লা গাড়ী পাৰ কৰি এবাৰ দেখুৱা, এইবাৰ পাৰ কৰি দেখুৱা। কয়লা গাড়ী যদি পাৰ হ'ব লাগে আমাৰ মৃতদেহৰ ওপৰেদি পাৰ হ'ব লাগিব, এইটো কথা একদম স্পষ্টকৈ কৈ দিয়া হৈছে। এইবাৰ উজনিত কয়লাৰ গাড়ী পাৰ কৰি দেখা আৰু কয়লা গাড়ী পাৰ কৰি এবাৰ দেখুৱা। এইবিলাক ভণ্ডামি আৰু নচলিব। যিকেইটা মাফিয়াৰ বাবে উজনিত এই দুৰ্যোগ চলিলে তাৰ বিৰুদ্ধে চলিব এখন সংগ্ৰাম। এইবিলাক ভণ্ডামি আৰু নচলিব। ইহঁতে আকৌ কয়লা খান্দিবলৈ আহিব। ইয়াৰ মানুহ কিমান মৰে তাৰ লগত ইহঁতৰ মতলব নাই। গুৱাহাটী মুম্বাই সকলোতে ইহঁতৰ ফ্লেট আছে। যদি শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰে তাতকৈ মৃত্যুৰ শ্ৰেষ্ঠ। এই যুঁজখন চৰকাৰে নোৱাৰে বুলি আমি গম পাই গলো। ONGCক নাটকবাজি কৰিবলৈ আৰু দিয়া নহব। স্কুল আমি বনাই দিম, তোমালোকে ৫,০০০ কোটি টকাৰ ক্ষতিপূৰণ দিয়া। যদি মানুহে সহায় নকৰিলেহেঁতেন ১০,০০০ মানুহ খাবলৈ নাপাই মৰিলেহেঁতেন। শিৱসাগৰত মুঠতে এইবাৰ বহিৰাগতৰ গুণ্ডামি নচলিব। ভয়ংকৰ বাদে শেষ কৰি দিয়া শিৱসাগৰৰ হৈ গৰ্জন এতিয়া শৃংখল চলিহাৰ। উজনিৰ ভয়ংকৰ বানৰ কাৰণ শিল মাফিয়া কয়লা মাফিয়া বুলি খবৰ বিয়পি থকাৰ মাজতে মাফিয়াক লৈ এতিয়া সৰব হৈ পৰিছে শৃংখল চলিহা। এইবাৰ মাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠ শৃংখল চলিহাৰ। এইবাৰ কোনো কাৰণতে মাফিয়াক উজনিলৈ যাবলৈ দিয়া নহব বুলি হুংকাৰ দিলে শৃংখল চলিহাই। যদিহে কোনোবা উজনিলৈ যাবলৈ আছে কয়লা খান্দিবলৈ তেন্তে মৃতদেহৰ ওপৰেৰে পাৰ হ'ব লাগিব বুলিও হুংকাৰ শৃংখলৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যিও শৃংখলে কৈ গ'ল বহু কথা যে শিৱসাগৰৰ এই যুঁজখন চৰকাৰে নোৱাৰে বুলি আমি গম পাই গলো, কাৰণ ইয়াত ২০,০০০ কোটি টকাৰ ক্ষতি হৈছে। লগতে ক'লে ONGCক নাটকবাজি কৰিবলৈ দিয়া নহব। স্কুল আমি বনাই দিম, তোমালোকে ৫,০০০ কোটি টকাৰ ক্ষতিপূৰণ দিয়া। যদি মানুহে সহায় নকৰিলেহেঁতেন ১০,০০০ মানুহ খাবলৈ নাপাই মৰিলহেঁতেন। শিৱসাগৰত মুঠতে বহিৰাগতৰ গুণ্ডামি নচলিব। যিকেইটা মাফিয়াৰ বাবে উজনিত এই দুৰ্যোগ চলিলে তাৰ বিৰুদ্ধে চলিব এখন সংগ্ৰাম বুলি হুংকাৰ শৃংখল চলিহাৰ। আৰু কয়লা গাড়ী পাৰ কৰি এবাৰ দেখুৱা, এইবাৰ পাৰ কৰি দেখুৱা। কয়লা গাড়ী যদি পাৰ হ'ব লাগে আমাৰ মৃতদেহৰ ওপৰেদি পাৰ হ'ব লাগিব, এইটো কথা একদম স্পষ্টকৈ কৈ দিয়া হৈছে। এইবিলাক ভণ্ডামি আৰু নচলিব। কিন্তু এতিয়া কথাটো হৈছে যিখিনি মানুহৰ কাৰণে এইটো দুৰ্যোগ সৃষ্টি হ'ল, কয়লা মাফিয়াকেইটা, শিল মাফিয়াকেইটা, ইহঁতৰ বিৰুদ্ধে এখন সংগ্ৰাম চলিব, নিৰন্তৰ সংগ্ৰাম। আৰু মই জানো ইহঁতে আকৌ খান্দিব। ইহঁতৰ গুৱাহাটীত ফ্লেট, মুম্বাইত ফ্লেট, দিল্লীত ফ্লেট আছে। ইহঁতৰ ইয়াৰ মানুহ কিমান মৰে ইহঁতৰ লগত কোনো ধৰণৰ এটা আৱেগ জড়িত নাই। আৰু সেইকাৰণে ইহঁতৰ বিৰুদ্ধে যুদ্ধ হ'ব। যিহেতু যুঁজিব লাগিব শিৱসাগৰৰ মানুহখিনিৰ কাৰণে। আৰু যদি এবাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰো তাতকে মৃত্যুৱে শ্ৰেষ্ঠ। আৰু এতিয়া যুঁজখন চৰকাৰে নোৱাৰে বুলি আমি গম পালো, কাৰণ আমাৰ ক্ষয় ক্ষতি ২০,০০০ কোটি টকাৰ ওপৰত হৈছে। মানুহবোৰে চৰকাৰে কথাবোৰ বুজি পাইছে নাই পোৱা মই বুজি পোৱা নাই। ONGCয়ে কেইখনমান স্কুল বনাই নিজৰ যদি দায়বদ্ধতা আঁতৰি যাব বিচাৰিছে নহব। নাটকবাজি কৰিব দিয়া নহব ONGCক। স্কুল আমি বনাই দিম, স্কুল আমি বনাই দিম, তোমালোকে ক্ষতিপূৰণ দিয়া ৫,০০০ কোটি টকাৰ। ৫,০০০ কোটি ONGC আৰু ONGC ED ক'ত আছে? ONGC ED এতিয়া এবুকু পানীত সোমাই বৰ্ণাঢ্য সহায় কৰি থাকিব লাগিছিলে। এই আশ্ৰয় শিবিৰৰ পৰা কেইবা লাখ মানুহলৈ আমি ৰিলিফ পঠিয়াইছো, কিন্তু কয়লা মাফিয়াই এটা বন খুৱাইছে মানুহক, ব্ৰেডৰ পেকেট এটা আধা কৰি দিছে, আমি খবৰ পাইছো। এইবিলাক নচলিব। আৰু যিকেইটা কয়লা মাফিয়া আৰু শিল মাফিয়া, আমাৰ এই নতুনকে হোৱা মন্ত্ৰীজনে যে ভাগ পায়, দামী দামী গাড়ী চলায়, সেই চবৰে ওপৰত এনেছে লগাওক মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া। আপোনাৰ সততাৰ পৰিচয় দিয়ক, আপোনাৰ জাতীয়তাবাদৰ পৰিচয় দিয়ক। আমি শিৱসাগৰীয়া, স্বাভিমানী শিৱসাগৰীয়া। গোটেই অসমৰ সহায়ৰ বাবে যদি অসমৰ অৰুণাচলৰ মানুহে আমাক সহায় নকৰিলেহেঁতেন ১০,০০০ ওপৰত মানুহ খাবলৈ নাপাই মৰিলেহেঁতেন। আৰু এইবিলাক ফটো আমি নচলিব। ONGC EDৰ গুণ্ডামি শিৱসাগৰত নচলিব, বহিৰাগত মানুহৰ গুণ্ডামি ইয়াত আমি কৰিব নিদিম। গুণ্ডামি এইটো একদম স্পষ্ট কথা। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপোৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।